হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক স্বাগতম মোৰ চেনেললৈ। ফ্ৰেণ্ডছ, আজি মই এনেকুৱা এটা টপিকৰ ওপৰত আলোচনা কৰিম যিটো আপোনালোকে ব্যৱসায় কৰিলে, বিজনেছ কৰিলে মানে ছাকচেছফুল হ'ব। কাৰণ এইটো এতিয়ালৈকে মোৰ ঠাইত, মোৰ লোকেল এলেকাত কোনেও কৰা নাই। গুৱাহাটীত এইটো বহুতে কৰি আছে, মই দেখিছোঁ, তেওঁলোকৰ লগত সোধা মিলাও কৰিছোঁ। মানে কি, এই বেপাৰখনত আপোনালোকে 1 টকা এটা খৰচ কৰিব নালাগে। ষ্টাৰ্টিঙত 1 টকা এটা খৰচা নকৰাকৈ এই বেপাৰখন ষ্টাৰ্ট কৰিব পাৰে। সঁচা কথা, হয়তো আপোনালোকে কি কয় কি নকয় মই গম নাপাওঁ। মই অলপ সৰু সুৰাকৈ ৰিচাৰ্চ কৰিছোঁ এই বেপাৰখনৰ ওপৰত, মই গম পাইছোঁ এনেকৈ। কিন্তু মোৰ অলপ মানে আইডিয়াটো খটাইছোঁ, অলপ ব্ৰেইন লগাইছোঁ তাতে। অলপ 50% মই মাৰ্কেট ৰিচাৰ্চ কৰি গম পাইছোঁ আৰু 50% মোৰ আইডিয়া তাতে লগাইছোঁ। এতিয়া মই কওঁ আচল কথাটো, এই ব্যৱসায়টো হৈছে এডভাৰটাইজমেণ্ট। হয়তো এডভাৰটাইজমেণ্ট বুলি কওঁতে আপোনালোকে বহু কথা আপোনালোকৰ মনত আহিব, কিন্তু এডভাৰটাইজমেণ্ট এইটো কোনো টিভি এডভাৰটাইজমেণ্ট নহয়, বা ইউটিউবত যিবিলাক এড চলে, মানে আপোনাৰ ভিডিঅ'টো প্লে হৈ আছে, তাতে এটা এড চলিছে, সেইবিলাকো নহয়। সেইবিলাকৰ ওপৰতো মই বনাম, সেইবিলাকৰো আপোনালোকে কৰিব পাৰিব। ইউটিউবতো এডভাৰটাইজমেণ্ট কৰিব পাৰিব, মই ক'ম তাৰে ওপৰত বেলেগ এদিন। আজি বৰ্তমান ইয়াৰে ওপৰত কওঁ। এতিয়া আপোনালোকে কেনেকৈ এডভাৰটাইজমেণ্ট কৰিব আৰু কেনেকৈ 1 টকা এটা খৰচা নকৰে কেনেকৈ হ'ব। চাওক, আপোনাৰ লোকেল এলেকাৰ যিবিলাক দোকান আছে, যদি সেইবিলাকৰ তাতে যায় আপোনালোকে এই এডভাৰটাইজমেণ্টৰ কথা সুধিব পাৰে। বা আপোনাৰ শ্ব'ৰুম আছে, কাৰোবাৰ হ'লচেলাৰ দোকান, কোনোবাই কিবা বস্তু উৎপাদন কৰি আছে, মেনুফেকচাৰ কৰি আছে আপোনাৰ লোকেল ঠাইতে, তেওঁলোকৰ বিক্ৰীও চলি আছে, বা কিছুমান উৎপাদন কৰিও আছে, তেওঁলোকে কিন্তু বস্তুটোৰ মানে মাৰ্কেটখন বেছি বহল কৰিব পৰা নাই। আপোনালোকে তেওঁলোকৰ ওচৰত যাওক, যাই তেওঁলোকক এটা প্ৰস্তাৱ দিয়ক, বোলে দাদা, আমি এনেকৈ এডভাৰটাইজমেণ্ট কৰোঁ, আমাৰ আণ্ডাৰত 50খন টেম্পো আছে, 50খন অটো আছে, য'ত আমি একোখন তাতে মানে বেনাৰ লগাই দিওঁ। কাৰণ বেনাৰ এখন লগোৱাৰ লগে লগে অটোখনত ভাড়া মাৰিব যায়, য'ত য'ত চলে সেই জেগাখিনিত আপোনাৰ মানে বেনাৰখন মানুহে দেখা পায়। দেখা পালে আপোনাৰ মানে ক'ব গ'লে মানে এক প্ৰকাৰে এটা এডভাৰটাইজমেণ্ট হৈ গ'ল। আপুনি কি বস্তু বনাই আছে, কি বস্তু বিক্ৰী কৰি আছে, ক'ত কি কৰি আছে, কিমান দামত দি আছে, এইবিলাক আপোনাৰ কণ্টেক্ট নম্বৰ চব তাতেই আমি দি দিম। যেতিয়া আপোনাৰ এক প্ৰকাৰে এডভাৰটাইজমেণ্ট হৈ গ'ল, আৰু তেওঁলোকক ক'ব পাৰে আমি এই এডভাৰটাইজমেণ্টৰ কাৰণে আমি হেৰিটো কৰোঁ, ইণ্টাৰনেটতো এডভাৰটাইজমেণ্ট কৰোঁ, ইণ্টাৰনেটতো কৰিব পাৰে। তেওঁলোকৰ এই ব্যৱসায়টো এডভাৰটাইজ কৰিব পাৰে। জাষ্ট ডাইল, তাৰপিছত আপোনালোকৰ ক'ব গ'লে ইণ্ডিয়া মাৰ্ট, ফেচবুক পেজ, এইবিলাকতো আপোনালোকে এডভাৰটাইজ কৰিব পাৰে বুলি তেওঁলোকক ক'ব। বোলে আমাৰ নিজৰ পেজ আছে, এনেকৈ আছে, আমি ইণ্টাৰনেটতো এনেকৈ এডভাৰটাইজমেণ্ট কৰোঁ, আমাৰ ৱেবছাইট আছে, এনেকৈ ক'ব আৰু ভালকৈ বুজাব। আৰু ৱেবছাইট বুলি কওঁতে এটা কথা আহিল, ৱেবছাইটটো হয়, ৱেবছাইটতো কৰিব পাৰে, কিন্তু ৱেবছাইট এটা খুলিলে বেছি ভাল হ'ব। ৱেবছাইটটো খোলাৰ কাৰণে বেছি টকা নালাগে, 99 টকা লাগে, GoDaddyত বনাব পাৰি, দাম বঢ়া দুটা হৈ থাকে। তাতে যাই আপোনালোকে ৱেবছাইট এটা বনালে অলপ তাৰে ওপৰত কাম কৰিব লাগিব দিয়কচোন। কিন্তু ৱেবছাইট বনোৱা কেনেকৈ কি কৰে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে গম পাই যাব, একদম সহজ প্ৰচেছ। আপোনালোকে চাই ল'ব, আৰু মোৰ কাৰণে সহজ। আৰু সেনেকৈ আপোনালোকে ৱেবছাইট বনাই পেলাই তাতে অলপ কেনেকৈ কি এডভাৰটাইজমেণ্ট বা কেনেকৈ কি কৰিব লাগে চব ইউটিউবত চাৰ্চ কৰি আপোনালোকে পাই যাব। এতিয়া হৈ গ'ল, এই কণ্ডিশ্যনটো আপোনালোকে কৰিলে, বোলে আমাৰ আণ্ডাৰত 50খন অটো আছে, 50খন টেম্পো আছে, আমি তাতে এডভাৰটাইজমেণ্ট কৰিম। এতিয়া তাতেও চৰ্ত আছে, কণ্ডিশ্যন আছে, সেইটোও ভালকৈ বুজাই ক'ব। চৰ্ত কণ্ডিশ্যনটো হৈছে বোলে অটো বা টেম্পোত আপোনালোকে 50খনতে যদি এডভাৰটাইজ কৰে, তেতিয়াহ'লে আপোনাৰ মাহত মানে আমাক 50,000 টকা দিব লাগিব, 25,000 টকা দিব লাগিব, বা পাৰ অটোতে 50খন অটোৰ এখনত 500 টকা কৰি হ'লে 25,000, 1,000কৈ হ'লে 50,000, সেইটো কথা ক'ব পাৰে। সেই বস্তুটো কৰিব পাৰে, বা কমতেও কৰিব পাৰে। মই এনে আপোনালোকক এটা আইডিয়া দিছোঁ দিয়ক, আপোনালোকে যেনেদৰে কৰে, কমতো আপোনালোকে যেনেকৈ যি কৰে
জাষ্ট আইডিয়া এটা দিছোঁ আপোনালোকক এই বেপাৰখনৰ বিষয়ে। সেইটো আৰু এতিয়া পাৰ অটোত মই মানে জালুকবাৰীতে আদাবাৰীতে সুধিছোঁ, বোলো অটোৱালাবিলাকক সুধিছোঁ, বোলো দাদা আপোনালোকে যে এই অটোৰ পিছফালে যে বেনাৰবিলাক মাৰি লৈছে, এইবিলাক মানে কোনোবাই এডভাৰটাইজমেণ্ট কৰে নেকি? বোলে তেওঁলোকে কৈছে হয় হয়, ময়ো এনেদৰে আপোনালোকক অটোত বেনাৰ মাৰিব পাৰিমনে? মোৰো এনেকুৱা আছে। বোলে পাৰিব। আপোনাক কিমান টকা লাগিব? অটোৱালাই ক'লে আপুনি কিমান টকা দিব? মই আৰু ক'লোঁ আপোনালোকক কিমান দি আছে? বোলে দাদা আমাৰ ক'ব গ'লে মাহত 100 টকা 110 টকা এনেকৈ দি আছে। গম পালেনে? তেওঁলোকক অটোৱালাবিলাকক 100 টকা বা 110 টকা দিলেও তেওঁলোকে সেই বেনাৰখন লগাই ফুৰে, কাৰণ তেওঁলোকে বেনাৰখন লগাৰ কাৰণে কিবা এটা পইচা পাইছে, যিটো নেকি ফ্ৰী। তেওঁলোকৰ কাৰণে এইটো টেনশ্যনো নহয়, এইটো মানে বেছি হেৰি তেওঁলোকে নাভাবে, কাৰণ পোষ্টাৰ এখন লগোৱাৰ কাৰণে তেওঁলোকে যদি 100 টকা মাহত এটা পাইছে বা 15 দিনৰ মূৰত যদি 100 টকা এটা পাইছে, তেওঁলোকৰ ভাল হয়। সেইটো ভাবি লওক, অটোৱালাক যদি 100 টকা দিয়ে মাহৰ মূৰত বা 150 টকাই দিলে, আপুনি পাৰ অটোত যদি 1000 বা 500 টকা কৰি ওলাইছে, তেতিয়াহ'লে আপোনাৰ 100 টকা দিলে বেনাৰখন বনোৱাৰ বাবদ বৰ বেছি 50 টকা এটা বা 20 টকা এটা খৰচা যাব পাৰে বেনাৰখনৰ কাৰণে। এইখিনিতে আপোনাৰ খৰচা হ'ব। থাকি গ'ল 200-300 টকা আপোনাৰ জেবত থাকি গ'লনে? তেতিয়াহ'লে 300 টকা যদি এখন অটোৰ পৰা আপুনি পায়, 50খনত যদি এনেদৰে এডভাৰটাইজ চলে, তেতিয়াহ'লে 15,000 টকা আপোনাৰ মাহত আহি আছে। বুজি পালেনে? এনেদৰে আপোনালোকে সেই ব্যৱসায়টো কৰিব পাৰে। মই কৈছোঁ ভাল প্ৰফিট মাৰ্জিন আছে, 1 টকা এটা আপোনালোকে খৰচা কৰিব নালাগে। আপোনালোকৰ মানে জাষ্ট যাই অলপ দোকানে দোকানে কেইদিনমান ঘূৰিব লাগিব। আপোনাৰ লোকেল ঠাইখিনিৰ পৰা ষ্টাৰ্ট কৰক। যোনে নেকি বস্তু মানে হ'লচেলৰ দোকান আছে, শ্ব'ৰুম আছে, তাৰপিছত কোনোবা যদি কিবা মেনুফেকচাৰ কৰিছে, কিবা বনাই এইফালে মাৰ্কেটত বিক্ৰী কৰি আছে, তেওঁলোকৰ পৰা এইবিলাক বস্তুৰ প্ৰস্তাৱ বা তেওঁলোকৰ পৰা কণ্টেক্ট ল'ব পাৰে। আমি এনেদৰে এডভাৰটাইজ কৰি আপুনি মাহত ইমান টকা দিব। আইডিয়াটো দিছোঁ দিয়ক, টকা পইচা আপোনালোকে কেনেকৈ মিলাব পাৰে তেওঁলোকৰ লগত, কেনেকৈ কি, সেইটো আপোনালোকৰ কথা আৰু। মই আইডিয়াটো দিছোঁ, চলি আছে এইখন বেপাৰ। গুৱাহাটীততো বহুত মানে ডাঙৰ বুলিও ক'ব লাগিব। 100-150 টকা অটোৱালাক দিছে মাহৰ মূৰত, তেতিয়াহ'লে তেওঁলোকে কিমান বা টকা তাৰ কাৰণে লৈছে? পাৰ অটোতে 500 টকা কৰিও যদি তেওঁলোকে ওলাইছে, তেতিয়াহ'লে মাহত 15,000-20,000 টকা কামাই কৰি আছে সেই এডভাৰটাইজ লগোৱাবিলাকে। ৱেবছাইট এটা বনাই লওক। ৱেবছাইট বনোৱা মানে কেনেকুৱা? ৱেবছাইট বনোৱা কথাটো ক'লোৱে মই আগতে, কেনেকৈ কিদৰে কৰিব লাগে। ইউটিউবত চাই পেলাই হেনটেন কৰি আপোনালোকে ৱেবছাইটটো ডিজাইন বা বনাই ল'ব পাৰিব। আৰু ৱেবছাইটটোৰ কাৰণে 99 টকা লাগে, যি নেকি আপুনি GoDaddyত যাই বনাব পাৰে, 1 বছৰৰ কাৰণে হ'ব। যেতিয়া আপুনি এই ৱেবছাইটটো বনাই ল'ব, তেতিয়া আপোনাৰ মানে ৱেবছাইটটোতে বহুতে মানে এডভাৰটাইজৰ কাৰণে বনাইছে, যাতে এডভাৰটাইজৰ কাৰণে মানুহবিলাকে মানে সুধিব, ক'ব, সেনেকৈ আপোনাৰ মানে ৱেবছাইটটোতো বহুত কিছু কণ্ট্ৰেক্ট আহি যাব। এডভাৰটাইজ কৰাৰ কাৰণে, এডভাৰটাইজ যে কৰিব তাৰ কাৰণে কণ্ট্ৰেক্ট আহি যাব। আপুনি খালি তাতে অলপ ভালকৈ ডিটেইল দিব লাগিব। মোৰ আণ্ডাৰত 50খন অটো আছে, টেম্পো আছে, সেইখিনি আপুনি এই ৱেবছাইটটোত দিব লাগিব। তাৰপিছত আপুনি আৰু এটা কণ্ডিশ্যন কৰিব, বাছত যদি লগায় বা কথাটো কৈছোঁ, বাছে যদি লগায়, তেতিয়াহ'লে বেছি দাম পৰিব, 2,000 বা 3,000 টকা হ'ব। কাৰণ বাছ এখন আমাৰ ক'ব গ'লে বহুত ঠাই ঘূৰে। বাছ এখন যদি হয়, গুৱাহাটী চেৰি বহুত জেগা যায়। বাছত যদি পোষ্টাৰ মাৰে, বহুত জেগাত এডভাৰটাইজমেণ্ট হয়। সেইকাৰণে বাছৰ হেৰিটো অলপ বেছিকৈ ৰাখি দিব, 1,000-2,000 টকাই ৰাখিলে। বাছৰ মালিকক বৰ বেছি তাৰ কাৰণে 500 বা 200 টকাই দিলে, 300 টকাই দিলে। মাহৰ মূৰত যদি বাছৰ মালিকে যদি 200-300 টকা পায়, তেওঁলোকৰ লছ নহয়নে? সেইটো কথা কৈছোঁ, সেইটো কৰক আপোনালোকে। মই কৈছোঁ আপোনালোকে এই ব্যৱসায়টো কৰি বহুত ছাকচেছফুল হ'ব। মই মানে কৰক আপোনালোকে। মই অলপ মানে বেলেগকৈ ভাবিব দিয়ক। দুনিয়াত নহ'বা নিচিন্তা কামবিলাকৰে অলপ কৰিবৰ কাৰণে চাওক। মানে বাকীটো এনেকৈ ধুনীয়া জাহানত চব ছেম এটা হেৰিতে চলি আছে, আপুনি কৰি চাওকচোন, কিজানি ইয়াতে ছাকচেছফুল হৈ যায়।
হ'বই, কাৰণ এইটো মোৰ ঠাইত কোনেও কৰা নাই এতিয়ালৈকে। নাজানি এনেকুৱা ধৰণৰ যে কিবা বেপাৰ আছে এডভাৰটাইজমেণ্ট কৰা। এতিয়া কেইদিনমান আপোনালোকে যাব, অলপ জেগা ঠাইখিনি ঘূৰিব লাগিব, নিজৰ বেপাৰটোৰ কথা অলপ ভালকৈ বুজাই ক'ব জানিব লাগিব। বুজি পালেনে? হয়তো বহুতে আপোনাৰ মানে বেপাৰটো কৰিবও নুখুজিব পাৰে, নাই নকৰোঁ, নালাগে, হ'ব আমাৰ এনেকৈ চলি যাব, এনেকৈও ক'ব পাৰে। কিন্তু কথা আপোনালোকে কেনেকৈ কি বস্তুটো আপোনালোকে বুজি কোৱাটোতো কোৱাই, কিছুমান তেওঁলোকৰ আগত হেৰিও কৰিব লাগিব, প্ৰস্তাৱো দিব লাগিব, বোলে আমি এনেকৈ কৰিম আৰু লগা হ'লে আপুনি ইমান টকা দিয়ক, মানে এমাহ আপোনাৰ আমি ফ্ৰীতে কৰি দিম। এনেকুৱা ধৰণৰ কিছুমান প্ৰস্তাৱ ৰাখিব, আৰু যাতে দোকানীজনে ভাবে যে আমাৰ কিবা বেনিফিট বা লাভ থকা বুলি ভাবে। তেওঁলোকক সেনেকুৱা কথাবিলাক ক'ব, একমাহ কৰিলে একমাহ ফ্ৰী। আমি এতিয়া নতুনকৈ খুলিছোঁ কাৰণে আপুনি একমাহ এডভাৰটাইজ কৰাৰ পিছত আপোনাৰ একমাহ আপোনালোকৰ ফ্ৰীতে হ'ব। আপোনালোকে আমি পাৰ মান্থ লওঁ, পাৰ মান্থ আপোনাৰ হেৰি হয়, কিন্তু আপোনাৰ নতুন আমি খুলিছোঁ, আমি একমাহৰ কাৰণে ফ্ৰী দিছোঁ আপোনালোকক। একমাহ কৈছে একমাহ ফ্ৰী, সেনেকুৱা ধৰণৰ কিছুমান ক'ব আৰু কথা। আইডিয়াটো দিছোঁ, বাকীখিনি ডেভেলপমেণ্ট আপোনালোকে কৰিব লাগিব নিজৰ ব্যৱসায়ত।